Hey dosto, welcome to RBN Blog. So RBN Blog লৈ আপোনালোকক স্বাগতম জনালো লগতে 2026 চনৰ সকলোকে হ্যাপি নিউ ইয়াৰ। তো আজিৰ ব্লগটো এনেকৈ আৰম্ভ কৰিছো। তো আজিৰ ব্লগটোৰ মেইন কাৰণটো হৈছে মোৰ ল'ৰা এজনে বাইক এখন লৈছে নতুনকৈ। সো KTM এডভেঞ্চাৰ বুলি কৈছে আৰু সি KTMৰ 250 লৈছে না 390 লৈছে গম নাপাওঁ বাৰু। সো এতিয়া অলপ দেৰিকৈ চাব যাম। চাব যোৱাৰ আগতে মানে মোৰ বাইকখন বহুত দিন হ'ল লেতেৰা হৈ আছে। সো আগতে ধুই ল'ম। সো ধুই পেলাই তাক লক কৰিব যাম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো এতিয়া বাইকখন ধুই আনি আপোনালোকক লক কৰি আছোঁ। এতিয়া যাম বাইকখন ধুই আনিম। সো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইফালে যাওঁ না ইফালে এনেকৈ ঘূৰিব পাৰিম এনেকৈ ঘূৰিব পাৰিম। তো এইখনে হৈছে এইখন বাইক 250 লৈছে। চলে চালোঁ গাড়ীখন বাৰু ভালে লাগছে। ফিচাৰ্ছটো আৰু ক'ব নালাগে। মানে যদি আপোনালোকে হিমালয়ান 450 ল'ম বুলি ভাবি আছে তেতিয়াহ'লে নদাউট আপোনালোকে হিমালয়ান 450 ল'ব পাৰে আৰু লগতে এইখনো ল'ব পাৰে। কিন্তু হিমালয়ান 450তকৈ মানে এইখনৰ বহুত মানে লাইট ৱেট আৰু চলাই কিনে ভাল লাগিব। আৰু হাইটটোও সাধাৰণ মানে হিমালয়ান 450তকৈ মানে এইখনৰ অলপ কম আছে। বাকী গাড়ী ঠিকে আছে, মজা লাগিছে। ইয়াৰেও মাজে মাজে এইখনৰো মাজে মাজে ব্লগ পাই থাকিব। আৰু পাৰ্থ অলপ লাজ কৰি আছে ভিডিঅ'ত নোলাই বোলে। মই মানে বাইকখন মানে চাব আহিলোঁ। চালোঁ বাইকখন ভালে লাগিছে, ধুনীয়া বাইক লৈছে। এডভেঞ্চাৰ 250 যদি লয় তেতিয়াহ'লে আপোনালোকে হুইলো পাব, আগৰটোও হুইল পিছৰটোও হুইল। হিমালয়ান 450 বাৰু নাথাকে। হিমালয়ান 450 মানে স্প'কে থাকে। সো বাকী ফিচাৰ্ছৰ কথাটো আৰু ক'বই নালাগে।
মানে KTMৰ পৰা পুৰা ভাৰকে দিছে আৰু ফিচাৰ্ছ। চ' বাইকখন কেনেকুৱা লাগিল আপোনালোকে জনাব। তো মাজে মাজে সৰু সুৰা ব্লগত এখন বাইক দেখাব পাই থাকিব। আৰু আমি পাৰ্থ মই দুয়োটাই প্লেনিং কৰি আছোঁ লং টুৰ ক'ৰবাত যাব পাৰি নেকি। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বেল আইকনটো দবাই থ'ব যাতে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে চাই জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। চ' আজিৰ ব্লগটো এইখিনিয়ে। চ' কেনেকুৱা লাগিল জনাব গাইছ।